আৰু সকলোকে নতুন বছৰ শুভেচ্ছা জনালোঁ। হেপী নিউ ইয়েৰ এডভান্স। সকলোৰে মানে নতুন বছৰটোত ভালে কুশলে যাওক, ভাল হওক চবৰে, আৰু সকলোৱে ভালকৈ থাকিব, এনজয় কৰক নতুন বছৰটো। হেল্ল' গাইজ, কুমৰিক চিদু সকলোকে স্বাগতম জনাইছোঁ মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত মই ব্লগ বনাইছোঁ। বেমাৰ মানে ভিডিঅ' বনাব পৰা নাই, আৱাজ চাৱাজ ওলোৱাই নাই, কাহ হৈছে, জ্বৰ, মাথা বিষ। তাৰপিছত ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি আপোনালোকক আজি ধুনীয়া ধুনীয়া ভিউ দেখাম, আপোনালোকে চাই যাব স্কিপ নকৰাকৈ। আমি যাম এতিয়া, চলো। আমি গৈ আছোঁ, সেয়া মই কমলা টেঙা ল'লোঁ। হা, এই এটাত উঠি গ'লেই হ'ল, দুখন বিল্ডিং। এয়া চাওক কিমান ধুনীয়া, এয়া চাওক আমাৰ ওপৰৰ ভিউ ইমান ধুনীয়া। কামাজি ইয়াকা যেনে যাওঁতে বেছি বেমাৰ হৈ যাম মই। সেয়া চাওক বহুত ঠাণ্ডা। আকৌ এইটো কিবা কৰ কাটি ল আকৌ, আপোনালোকে চাই যাব স্কিপ নকৰাকে। আমি কেনেকৈ কাম ৰ'দ দিব লাগিব, ঠাণ্ডা লাগিছে, বতাহ এনেকা মাৰিছে। আমাৰ 20 টকাতে 1 কেজি পায়, আছামত কিন্তু এইবোৰ 100 টকা 150 টকা লয়। তাৰপিছত নিমখ আৰু জলকীয়া, ঠাণ্ডাত এইটো গৰম গৰমকৈ খাই দিব লাগে। বহুত মিঠা হয় আকৌ দেই, ভালে আকৌ। এনেকৈ কাটা সৰু সৰুকৈ। নিমখ জলকীয়া দি কাৰ কাৰ খাই ভাল লাগে কমেণ্ট কৰি জনাব গাইজ। ইয়াৰ কমলা টেঙাবোৰ বহুত মিঠা হয়। ইয়াৰ নিজৰ নিজৰ বাগান আছে। আমাৰ আছামত এতিয়া নাই আকৌ কিছুমান জেগাত ৰাগ ছিজনতেই ওলায়। এতিয়া আকৌ ইয়াৰ আকৌ এতিয়া খাবলৈ পাইছোঁ আমি বৰাবৰকৈ। এইটো ধুনীয়া দেই, মোৰ কাহ হৈছে হ'লেও খাম, খাবলৈ মন গৈছে। খাই চাওঁ কেনেকুৱা লাগে। বহুত মিঠা। নিমখ জলকীয়া দিবই নালাগে, বহুত মিঠা হয়, কিন্তু এনেকৈও খাবলৈ ভাল। এদিনা খাইছিলোঁ অলপ ভাল লাগে। এইটো একদম কুকুৰুদা হৈ যাব, তেতিয়া গম পাবি আৰু কুকুৰুদা হ'ব নিদিব। হ'ব আকৌ এইটো অকণমান ভালকৈ এইফালে এইটো চাইজত বেছিকৈ লৈ লওঁ। মই এইবোৰ গুচাই খাবলৈ বেয়া পাওঁ, এইবোৰ আৰু গুটি থাকে, মই কেনেকৈ লাজ পাওঁ। নদীটো পানী কমি লাগে ন, আকৌ গ্ৰীণ গ্ৰীণ লাগি আছে, গ্ৰীণ নিচিনাই লাগে আকৌ ন। এইদিনা ব্লু হৈ আছিলে, এতিয়া গ্ৰীণ হৈ গ'ল। এই গছৰ পাতবোৰ এতিয়া হৈ গ'ল পানীটো, ভাল লাগিছে ন, হৈ গ'ল। সেয়া আমাৰ হৈ গ'ল, আৰু থাকিলে বেছি নাপাওঁ, অকণমান কাম। এয়া ৰাস্তাটোৱে পালে মানুহ চাই চাই বহুত জ্বলা হ'ল। ইমান মোৰ কাহ হৈ মই খাই দিছোঁ। এইবোৰ ইমান দেৰি আহি পাইছিলোঁ বাৰু, দেৰিকৈ অহাকেইটা চাগে 12টা বজা। এতিয়া লোকেল আলু লগত আমাৰ সৰু সৰু অকণমানকৈ গোটা গোটাকৈ ভাজি পিনি খাই চাবি, কিমান টেষ্টি লাগে। মোৰ গাহৰি মাংস খাবলৈ মন গৈছে। ইয়াত এবাৰ খাই পাইছোঁ মাত্ৰ, এবাৰে। এইফালে কাটিছিলে, সেই আংকুলজনে মাতিছিলে যে আমি খাম বুলি, মানে ৰাজাই কৈছিল চাগে। ইমান ডাঙৰ ডাঙৰ গাহৰি আছে নহয়, নাকাটি আকৌ গোটা গোটাকৈ বিক্ৰী কৰে। এদিন এইফালে কাটিছিলে বোলে, নাপালোঁ, গৈছিলোঁ। এবাৰ লোকেল বিউ মিছ কমকে মিছ গ্ৰামাৰ। ৰসটো উলিয়াম, এই ৰসটো উলিয়াই খাব পাৰি ন। ইয়াত বৰফ পৰিলে আপোনালোকক দেখাম দেই, চাই যাব। এইফালে পাহাৰৰ ওপৰত বৰফ পৰে, বগা বগা হয় বোলে। জানুৱাৰী ফেব্ৰুৱাৰী মানত হ'ব চাগে, জানুৱাৰীৰ পৰা হ'ব চাগে ন, ইয়াত বৰফ পৰিব চাগে। আপোনালোকে দেখা এনেকৈ মিক্স কৰিব লাগে, ৰসটো উলিয়াই উলিয়াই এনেকৈ খাব লাগে। ইমান জ্বলা খাব ন, তেতিয়া ভাল লাগে।
মোৰ পেট আকৌ কৰিবগৈ দেই। हाँ हो गया हो गया पानी है कि नहीं আকাশখন ইমান ধুনীয়া আছে